Hi guys, welcome to my channel, Mr. Niku. আপোনালোকে চাই আছে Mr. Niku channel. আপুনি এই যে বেকগ্ৰাউণ্ড, এইখন যে বেকগ্ৰাউণ্ড, এই বেকগ্ৰাউণ্ড এটা কেনেদৰে লগাব? বহুতে কৈ আছে মানে কেনেদৰে লগাব নোৱাৰি, পাৰি। তো মই এখন লগাই দিছোঁ। আপোনালোকে এটা কাম কৰিব প্ৰথমতে গুগল বা ক্ৰমত যাব। গুগলত মই গৈ আছোঁ, গৈ দেখাই আছোঁ। গুগলত আপুনি কৰিব কি? yowhatapp ডাউনলোড। তাৰপিছত এই যে এই প্ৰথম যে অপশ্যনটো এইটো টিপি দিব। অলপ টাইম ৰ'ব। টিপি দিয়াৰ পিছত এই যে ডাউনলোড আহিছে, ডাউনলোড যদি ক্লিক কৰি দিব। মই এইটো ডাউনলোড কৰি থৈছোঁ, এবাৰ মই আপোনাৰ হোৱাটছআপটো আহি লৈছোঁ। তাৰপিছত এই হোৱাটছআপত আহি যাব। আহি যায় এনেকুৱা ধৰণৰ হোৱাটছআপ আহি যাব। এই তিনিটা ডটটো টিপি দিব। আউট মোডছটো আছে না, ক্লিক কৰি ল'ব। তাত বহুত ধৰণৰ বস্তু আহিব। প্ৰাইভেচি এণ্ড চিকিউৰিটি, FM টিপছ, ইউনিভাৰ্চেল, আপুনি ইউনিভাৰ্চেলটো টিপি দিব। আকৌ দেখাই আছোঁ, ইউনিভাৰ্চেল টিপিব। তাৰপিছত বহুত আহিছে, ছেটিংছ আহিছে, বেকআপ আহিছে, এনেকুৱা বহুত ধৰণৰ ষ্টাইল আহিছে, ষ্টাইলছ। আপুনি কালাৰটো টিপি দিব, কালাৰ। তাৰপিছত এনেকৈ আহি যাব। আকৌ একবাৰ দেখাই আছোঁ। প্ৰথমতে ইউনিভাৰ্চেল যাব, কালাৰ্ছ যাব, এই বেকগ্ৰাউণ্ড যাব, ফটো যাব। যিকোনো এখন ফটো চিলেক্ট কৰি ল'ব। মই এখন ফটো চিলেক্ট কৰি দেখাই আছোঁ। এইখন মই ছেট কৰি দিছোঁ। মই বেক আহিছোঁ। এয়া মোৰ হোৱাটছআপত এইখন স্ক্ৰীন আহি গ'ল। আপুনি ক'লা ব্লেক কৰি ল'ব পাৰিব। ব্লেকত এখন স্ক্ৰীন আছে, মই আকৌ বহলাই দেখাই আছোঁ। মোডছ, ইউনিভাৰ্চেল, কালাৰ্ছ, বেকগ্ৰাউণ্ড, ফটো, ছেট, এয়া হৈ গ'ল। আৰু যদি মোৰ ভিডিঅ'টো চাই আছে, ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব।